বেবিক ষ্টলাৰত বহাই লৈ মই গ'লোঁ ফুটবল মেটচ চাবলৈ। হেল্ল' এভৰিৱান, প্ৰীতিৰে সুভাষে সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানি যিহেতু আমি আছোঁ ছত্তীশগড় চিপটত আৰু ইয়াতেই NTPCৰ ভিতৰত হ'ব ৱেষ্ট ৰিজনৰ ফুটবল টুৰ্ণামেণ্ট আৰু আজিৰ পৰা ইয়াৰে হৈছে শুভাৰম্ভ। এই যে দেখিছে এওঁলোক আহিছে সকলোবিলাকে প্ৰগ্ৰেম কৰিবলৈ আৰু আপোনালোকক মই দেখুৱাই দিছোঁ অকণমান এই সময়ৰ পৰিৱেশটো। এঞ্জেল 10 মোৰ হাজবেণ্ডৰ কাৰণে হয়তো আজি লাকি নম্বৰ এইটোৱেই আৰু ধুনীয়াকৈ ফুটবলৰ ড্ৰেছটো পিন্ধি গুচি গ'ল গ্ৰাউণ্ডলৈ। আমি বহি ল'লোঁ মেটচ উপভোগ কৰিবলৈ, কিন্তু তাৰ আগতে যিহেতু ফ্লেগ হষ্টিং আৰু মাৰ্চ পাষ্ট সকলোবিলাক আছে, তাৰ আগতে শুভাৰম্ভণি অনুষ্ঠানো আছে, লগতে টীমবিলাকৰ সকলোকে চিনাকি পৰ্বও আছে। তাৰে কাৰণে সকলোবিলাক উপভোগ কৰিলোঁ। বহুতেই ভাল লাগিল আজিৰ এই অনুষ্ঠানটো। প্ৰথমবাৰলৈ এনেদৰে মই ফুটবল মেটচ ষ্টেডিয়ামত বহি উপভোগ কৰিছোঁ। সঁচাকৈ খুবেই ভাল লাগিছে, এটা ভাল লগা পৰিৱেশ। তাতে যিহেতু মোৰ হাজবেণ্ডেও খেলি আছে, সেইকাৰণে চিয়াৰ চাপৰ কম কেতিয়াও হ'ব নোৱাৰে। ইতিমধ্যে ষ্টাৰ্ট হৈ গ'ল খেলাও। মোৰ 11 মহীয়া বেবীৰ সৈতে আমি এনজয় কৰিলোঁ ফুটবল মেটচ। আজিলৈ ইমানেই। যদি মোৰ ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। টাটা, লাভ ইউ অল।